নমস্কাৰ আপোনালোকলে নতুন বছৰৰ বহুত বহুত শুভেচ্ছা জ্ঞাপন কৰিলোঁ 2026 চনত আপোনালোকে বহুতো পৰিকল্পনা কৰিছে কোনোবাই হয়তো চাকৰি কথা ভাবিছে আৰু কোনোবাই হয়তো ব্যৱসায়ৰ কথা ভাবিছে আমিও আপোনালোকৰ কাৰণে এটা নতুন ব্যৱসায়ৰ ধাৰণা লৈ আগবাঢ়িছো হেতু হল শেয়াৰ মাৰ্কেট অথবা ট্ৰেডিংক আমি সকলোৱে যোৱা বুলি ভাবো কিয়নো ইয়াৰ ধাৰণা সকলোৱে আমি ভুলকৈ গম পাই আহিছো বা জানি আহিছো ইয়াক ভালকৈ উপস্থাপন কৰা নহয় গতিকে আমি আপোনালোকৰ আগত ইয়াৰ সম্যক ধাৰণা দিবলৈ আগবাঢ়িছো ইয়াক আমি ধাৰাবাহিকভাৱে আপোনালোকক দিনে দিনে সকলো খুটি নাটি মাৰিব পৰাকৈ আমি ভিডিও আপোনালোকৰ আগত আগবঢ়াম আপোনালোকে আমাৰ চেনেল লাইক কৰিব সাবস্ক্ৰাইব কৰিব যাতে সময়মতে সকলো ভিডিও আপোনালোকে চাব পাৰে আৰু ব্যৱসায় বুলিলে আমি সাধাৰণতে এটা কথা বুজো যে আমি কম মূল্যত বস্তু এটা কিনি আনিলো আৰু অকমান অধিক মূল্যত আমি বিক্ৰী কৰিলো বিক্ৰী কৰা আৰু কিনা মূল্যৰ মাজত যেটো ব্যৱধান থাকে তাকে আমি লাভৰ হিচাপে গণ্য কৰি আমি তাক জীৱিকা হিচাপে গণ্য কৰো বা জীৱিকাৰ সম্বল হিচাপে আমি তাক গঢ়ি তুলো গতিকে ট্ৰেডিং এনেকুৱা এটা ব্যৱসায় হয় যত আপোনালোকে লাভৱান হ'ব পাৰে কিন্তু কেনেকৈ হ'ব পাৰে আমি যেনেকৈ ব্যৱসায় কৰিবলৈ আমাৰ ব্যৱহাৰ ভাল হ'ব লাগিব আমাৰ সঠিক মূলধন থাকিব লাগিব আমাৰ লোকেশন ভাল হ'ব লাগিব আমি ডিসিপ্লিন থাকিব লাগিব আমাৰ অধ্যয়ন থাকিব লাগিব ঠিক তেনেকৈ ট্ৰেডিংত এই সকলো কথা সামৰি লৈ আমি আগবাঢ়িব লাগিব কেনেকৈ আমি আগবাঢ়িম তাৰে ধাৰণা আপোনালোকক আমি দিব বিচাৰিছো আমি ট্ৰেডিং যাত্ৰা নামৰ ধাৰাবাহিক আমি আজিৰ পৰা আৰম্ভ কৰিছো নতুন বছৰ এই শুভ মুহূৰ্তত গতিকে আপোনালোকে আমাৰ চেনেলত সদায় আহিব আমাক উৎসাহ দিব আৰু আপোনালোকে আমাৰ লগত আগবাঢ়ি যাব বুলি আশা ৰাখিছো গতিকে আজিলৈ ইমানতে ধন্যবাদ